পদিলে ফেনে পুতুকাৰে তুমি দেহ মাই নহ'লে বিহু বিহু নালাগে ঐ কুপাতে ঐ কপৰ ফুল ঐ দুগাত যে টুকাৰ মূল দুগাত যে টুকাৰ মূল নাচো আজি এয়া প্ৰথম মঞ্চ তেওঁলোকে আজি প্ৰথম মঞ্চতে আপোনালোকৰ সন্মুখত এক সুন্দৰ নৃত্য পৰিৱেশন কৰিলে আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সমূহ নিয়ৰ সাংস্কৃতিক গোষ্ঠীৰ সমূহ সদস্যক আমি ধন্যবাদ জ্ঞাপন কৰি সকলোৱে পুনৰ এবাৰ তেওঁলোকৰ বাবে এটা হাত চাপৰিয়াই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰক এই সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ ৰুবুল ভূঞা ডাঙৰীয়া তেখেতে কিছু সময়ৰ পাছতে আপোনালোকৰ আগত গীত পৰিৱেশন কৰিব তাৰ আগতে কৰ্মকৰ্তাসকলৰ মাজৰি কৃষ্ণা হাৰ্ডৱেৰ জৰিয়তে আমাৰ মাজত আজি এক নৃত্য পৰিৱেশন কৰিবলৈ হামতুম সাংস্কৃতিক গোষ্ঠী আহিছে আমি তেওঁলোকক আমাৰ মঞ্চলৈ স্বাগতম জনাইছোঁ হয়নে নহয় বাৰু আমি লাচিতৰ ডেকৰ ডেকা হয়নে নহয় যদি আমি লাচিতৰ ডেকৰ ডেকা ল'ৰা হয় তেনেহ'লে আমি সকলোৱে নাচিবই লাগিব আচ্ছা অকণমান জীবনটো দিব দিবলে মৰিবলে ভয়তে নকৰো দেশ জাতি বচাবলে জীৱনটো দিব পাৰো অ মই নাচি তোৰ দেশৰে ডেকা ল'ৰা মই দুই তোৰ পাৰৰে অসমীয়া মুখনাও তবে ভাষা হজিতি বুকুৰে সৰগা মনমি ধোবাৰে জিদিকা মানসী বহুদিন অন্তৰৰ বুকুতে জনাসী চিঞৰি চিঞৰি কব
কাজলে দে মূৰ্খনা উত্তৰে ভাষা অজিতি বুকুতে খৰচ মনমি দেৱনে জীৱিত মন দুৱাৰে দি তুমি সোমালাহি বহুদিনৰ পৰাই বুকুতে নলাহি Go, Turi,